আজি এতিয়া মই এয়া ঘৰতে গাখীৰৰ সৰৰ ঘি বনাম। এয়া চামনিবিলাক ধুনীয়াকৈ এটা বাতিত তুলি তুলি থৈ দিছিলোঁ। এয়া এতিয়া কেৰাহীটোত গোটেইখিনি উলিয়াই ল'ম, লৈ ধুনীয়াকৈ ফেটি ল'ম। এয়া মখাবিলাক ভাঙি ভাঙি ধুনীয়াকৈ পৰাচকণি দি এয়া ফেটি আছোঁ। মখাবিলাক ভাঙি দিব লাগিব। ধুনীয়াকৈ পৰাচকণি দি ফেটি লৈছোঁ। হাতেদি দি ফেটিব পাৰি, কিন্তু হাতখন লেতু পেতু হৈ ভাল নালাগে। গেছ অন কৰিলোঁ, কেৰাহীটো বহাই দিলোঁ গেছত। এতিয়া ধুনীয়া হৈছে। এয়া ধুনীয়াকৈ ফেটি ল'ব লাগে। এয়া দিছে, এয়া অকণ অকণ ঘি ওলাব ধৰিছে। হৈ গ'ল ঘি। এটা টিফিনত ধুনীয়াকৈ পাতল কাপোৰ এখন বান্ধি লৈছোঁ, লৈ তাত সেইখিনি তুলি থৈছোঁ। এয়া ওপৰত নহ'লে বগাবিলাক পৰি যাব। এয়া হৈ গ'ল ঘি ৰেডি। এইখিনি ওলালে এয়া কেৰাহীটোৰ এইখিনি তলৰখিনি